প্ৰশ্ন সুধিম, ধুনীয়াকে উত্তৰ দিবি দে কিন্তু। হ'ব ছাৰ, আমি ধুনীয়াকে উত্তৰ দিম। এই ইমু, প্ৰথম তই কওঁ, আমাৰ ঘৰত যে কাৰেণ্ট গুচি যায়, সেই কাৰেণ্টটো কাটি দিয়াৰ পিছত ক'ত নোহোৱা হৈ যায়, ধুনীয়াকে উত্তৰ দি। ছাৰ, কাৰেণ্টটোৱে মামাহঁতৰ ঘৰত বিয়া খাবা যায় ছাৰ। এই বেণ্ডাৰ, তোক মামাহঁতৰ ঘৰত বিয়া খাবা যাম বুলি কৈ যায় নেকি? ছাৰ, যেতিয়া ঘৰত কাৰেণ্ট যায়, দেউতাই দেখোন লগ কৱে গেল দে কাৰেণ্টটো মামাহঁতৰ ঘৰত বিয়া খাবা গৈছে, এনেকে কৈ ছাৰ। সেইকাৰণে ময়ো গম পাওঁ মামাহঁতৰ ঘৰত কাৰেণ্টটোৱে বিয়া খাবা যায়। হয় নেকি, মামাহঁতৰ তাত যায় বিয়া খাবা? দে দে, ঠিকে আছে দে। এই বিকলা, এইবাৰ তই কওঁ, পৃথিৱীৰ ভিতৰত যদি লাভা আছে, পৃথিৱীৰ বাহিৰত কি আছে, ধুনীয়াকে উত্তৰ দি। ছাৰ, পৃথিৱীৰ ভিতৰত যদি লাভা আছে, পৃথিৱীৰ বাহিৰত অপ্পো, ভিভ', আইফোন, নকিয়া, মটৰলা আছে ছাৰ। এই পমিলা, এইবাৰ তই কওঁ, ক্লাছৰুমত কাজিয়া কিয় কৰিব নালাগে, চবে মিলি জুলি কিয় থাকিব লাগে, ধুনীয়াকে কচোন তই। ছাৰ, পৰীক্ষাৰ সময়ত কাৰ আগফালে কাৰ পিছফালে চিট মাৰে একোতো ঠিক নাই, সেইকাৰণে চবে মিলি জুলি থাকিব লাগে, কাজিয়া কৰিব নালাগে, যাতে পৰীক্ষাত একেলগে বহি চাই লিখিব পাৰে। সেইকাৰণে ছাৰ কাজিয়া কৰিব নালাগে, মিলি জুলি থাকিব লাগে। চালা কি মাথা খোৱা চলিয়াই, কোনো এটা প্ৰশ্নৰ ভালকে উত্তৰ নিদিয়ে, চব উল্টা উত্তৰ দিয়ে। চালা কি পাল্লাত পৰিলো, এই মই মাষ্টৰে হলো নে, মোৰ কপাল খান।